কোন দিশে গতি কৰিছে মানৱ সমাজ বাক্সাৰ বগামাটিত যুৱকক মৰিয়াই হত্যা 23 বছৰীয়া যুৱকক মৰিয়াই হত্যা একাংশ উত্তেজিত তো সেই সময়তে এটা মানুহজন মানে কৈছে আমাক হিটো মৰি গ'ল ততক মাৰি পেলাম বুলি কৈছে আমাক ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা 20 আগষ্টত 4 বন্ধুৰ সৈতে বগামাটিলৈ ফুৰিবলৈ গৈছিল অভিষেক নামৰ যুৱকজন ভাগ্যৰ কি লিখন বগামাটিৰ পৰা উভতাৰ পথত ভৰালি চকত সংঘটিত হয় এক পথ দুৰ্ঘটনা ই ৰিক্সাক বচাবলৈ গৈ এখন দোকানত খুন্দা মাৰে বাহনখনে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে অটো লক হৈছিল অভিষেক থকা বাহনৰ পৰা বন্ধুসহ ওলাবলৈ চেষ্টা কৰিছিল আটাই কিন্তু কোনো এজন বন্ধু সেই মুহূৰ্তত বাহনৰ পৰা ওলাবলৈ সক্ষম হোৱা নাছিল অশেষ চেষ্টা কৰি অভিষেক নামৰ যুৱকজনে সানৰুফেৰে বাহিৰলৈ ওলাই ৰাইজক কৰিছিল অনুৰোধ কৰা সময়তে একাংশই চুচুৰে ববৰে ৰডেৰে প্ৰহাৰ কৰিছিল অভিষেকক বন্ধুৱে দেখা নোপোৱাকৈ টানি নি হত্যা কৰি ভিডিঅ' কৰিছিল একাংশই কোনো ভয় কৰা নাই সবে আমাক মাৰিম কাটিম বুলি কৈ আছে মাৰিম কাটিম চেষ্টা কৰি আছিলো আমি কিন্তু সবে আমাক আগুৰি ধৰিছে গাঁওখনে আহি গৈছে সবে মাৰিম কাটিম কৈ আছে আৰু গাড়ীখন জ্বলাই দিম বুলি কৈ আছে সবে অভিষেক নামৰ লগে লগে লৈ গ'ল নামৰ লগে লগে তাক লৈ গৈছে আতৰত মাৰিছে নেকি মাৰিছে পিছেৰ মাৰিছে তাক মানুহজনক চিনি পোৱা মানুহজনক ইমান ভালকে দেখা পোৱা নাই মানে সেইটো টাইমত আমাৰ অকমান ইনজৰ হৈছিল বহুত মানুহ আছিলে তাতে দেখা পালে চিনি পাওঁ সবে মাৰিছে নিৰ্মম প্ৰহাৰত মৃত্যু হোৱা অভিষেকৰ মৃত্যুৰ খবৰ পাই আত্মীয়ে ফেচবুকত দিছিল ফেচবুক পোষ্টত দুৰ্ঘটনা কেনেকৈ সংঘটিত হ'ল সকলো বিৱৰি সুস্মিতা হৰণীয়ে লিখিলে এইদৰে দুৰ্বৃত্তক শীঘ্ৰে শাস্তি দিয়াৰ দাবী তুলিলে পৰিয়ালৰ লোকে যেতিয়া তাক এম্বুলেন্সত লৈ গ'ল কাৰণ এম্বুলেন্স আহাতো অকণমান দেৰি হৈছিলে পিছতে গম পালোঁ আমি সি মৰিলে বাচিলোঁ আমি একদম কিবা কৰি বাচিছোঁ ছাৰ ন্যায় লাগে ছাৰ আমাক ন্যায় লাগে আমি এটাই বিচাৰোঁ আমিতো লোকক বাচাব নোৱাৰিলোঁ আমি চকুদি দেখা পাইছোঁ আমি কেনেকুৱা মাৰিছে সিহঁতক গাঁৱৰ মানুহবিলাকে কিন্তু আমি তাক বাচাব নোৱাৰিলোঁ কিন্তু আমাক ন্যায় লাগে এতিয়া ইপিনে কাৰ্বি আংলঙৰ হাওৰাঘাটত মৰেল পুলিচিঙৰ কাণ্ডই জোকাৰিছে সমগ্ৰ অঞ্চল এগৰাকী মহিলাৰ ওপৰত হাওৰাঘাটৰ পানইংটি গাঁৱত চলিল নিৰ্মম প্ৰহাৰ মহিলাগৰাকীৰ পূৰ্বস্বামী পিণ্টু দেৱনাথৰ নিৰ্দেশনাত একাংশ উগ্ৰ মহিলাই মহিলাগৰাকীৰ কাটি দিলে চুলি আনকি ৰডেৰে খুচি ডিঙি চেপি আক্ৰমণ কৰে সংকটজনক অৱস্থাত হাওৰাঘাট আৰক্ষীয়ে উদ্ধাৰ কৰি মহিলাগৰাকীক কৰে স্বাস্থ্য পৰীক্ষা আৰক্ষীয়ে বৰ্তমানলৈকে ঘটনাৰে জড়িত এজনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই উল্লেখযোগ্য যে প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে মৰেল পুলিচিঙৰ ঘটনা সমাজৰ একাংশ তথাকথিত লোকে হেৰুৱাইছে নেকি মানৱীয়তা পাহৰি পেলাইছে নেকি প্ৰমূল্যবোধ চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই